নমস্কাৰ গোল্ডষ্টাৰ আসামৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত ASS বিষয়া নুপুৰ বৰা। কিছু সময় পূৰ্বে CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। মালিকৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে নুপুৰ বৰাক। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। গ্ৰেপ্তাৰ কৰি CM ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হ'ব নুপুৰ বৰাক। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিষয়াগৰাকী। পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নুপুৰ বৰা। নুপুৰ বৰাৰ বাসগৃহত চলিছিল CM ভিজিলেন্সৰ অভিযানত উদ্ধাৰ হৈছিল কোটি টকাৰ নগদ ধন সোণ হীৰাৰ অলংকাৰ। নিলম্বিত হৈ আছিল ৰাজহ চক্ৰ বিষয়াগৰাকী। পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটো। পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত ASS বিষয়া নুপুৰ বৰা। কিছু সময় পূৰ্বে CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। পুনৰ গ্ৰেপ্তাৰ হ'ল আজি নিলম্বিত ASS বিষয়া নুপুৰ বৰা। মালিকৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে নুপুৰ বৰাক। গ্ৰেপ্তাৰ কৰি CM ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হৈছে নুপুৰ বৰাক। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিষয়াগৰাকী। পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নুপুৰ বৰা। নুপুৰ বৰাৰ বাসগৃহত চলিছিল CM ভিজিলেন্সৰ অভিযানত উদ্ধাৰ হৈছিল কোটি টকাৰ নগদ ধন সোণ হীৰাৰ অলংকাৰ আৰু নিলম্বিত হৈ আছিল ৰাজহ চক্ৰ বিষয়াগৰাকী। আৰু আজি পুনৰ গ্ৰেপ্তাৰ কৰিলে নুপুৰ বৰাক।